মেঘালী আহিব বুলি শুনি যোৰাবাটৰ ৰাজপথত শুই থকা এজন সুঠাম প্ৰেমিক মেছেজত ব্যস্ত। বাবু ভাত খালা? নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'। গতিকে অকণমান পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমান কাম কৰোঁ চাল্লা, তথাপিও দেউতাই বিয়াখন পাতি নিদিয়ে। रुको जरा सबर करो। চোৱা মাজনী, কুকুৰাই কণী পাৰিলে নাভাবিবা যে পোৱালি হ'ব। পোৱালি হ'বলৈ উমনিও ল'ব লাগিব। এটা ল'ৰাই লাইক কৰিলে নাভাবিবা যে সি তোমাৰ প্ৰেমত পৰি যাব। প্ৰেমত পৰিবলৈ পচন্দো হ'ব লাগিব। বৰ্তমান লেট্ৰিনৰ পৰা ওলাই আহি মই লেট্ৰিনতো ফেন এখন লগাব লাগিব। কিমান ঘূৰিম এবাল, নোৱাৰিছো আৰু। মোৰ দৰে এনেকৈ কৰি চেণ্ডেল কোনে কোনে পিন্ধি পাইছা? মোৰ বিয়াখন হোৱা নাই, তাৰ কাৰণে দুখ লগা নাই। দুখ মাত্ৰ এই কাৰণেই লাগিছে, মোৰ বাবে কাৰোবাৰ জীয়েক ঘৰতে বহি থাকিবলগীয়া হৈছে। অসমৰ ছোৱালীৰ টেলেণ্টৰ কথানো কি ক'ম, ইহঁতৰ টেলেণ্ট চোৱা। ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। ছাৰ, মই এনেকুৱা এটা বস্তু বনাইছো যিটোৱেদি পকী ৱালৰ মাজেদি ইপাৰ সিপাৰ চাব পাৰি। ছাৰ। বাহ, কি বস্তু বনাইছানো? ছাত্ৰ। ছাৰ, ফুটা। বিশ্বৰ আটাইতকৈ ধনী মানুহ হাল। এই নমুনা কোনে কোনে ষ্টেটাছত লগালা, মিছা নকবা। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰে কি চাই আছে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল অপশ্যনত প্ৰেছ কৰি দিয়ক। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ।